হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এঠাইলৈ গৈ আছোঁ মোৰ ফ্ৰেণ্ডসকলৰ লগত। ক'লৈ যাই আছোঁ আপোনালোকক দেখাম, চাই থাকিব। আমি ভূটানলৈ আহিলোঁ। আজি এনেই গোটেই সপ্তাহটো 6 দিন কষ্ট কৰিয়ে থাকোঁ। আজি অলপ ফুৰিবলৈ আহিলোঁ, অলপ এণ্টাৰটেইনমেণ্ট কৰিলোঁ, অলপ ফুৰিব লাগে আনন্দ ল'ব লাগে অলপ। থেংক ইউ। এয়া আমি আহি পালোঁ ভূটান বৰ্ডাৰ। আমি এতিয়া ডকুমেণ্টছখিনি ইয়াত জমা দি লওঁ। এয়া আমি ভূটানৰ ভিতৰ ফালে সোমালোঁ। ৰাস্তাৰ কাষত ফুলবোৰ ধুনীয়া ধুনীয়াকৈ লাগি আছে। চাওকচোন গাইজ, ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া। কিবা এটা খাই লওঁ বুলি হোটেল এখনত সোমালোঁ। ৰাতিপুৱাও একো খাই যোৱা নহ'ল, সেইবাবে ম'ম'কে খাই ল'লোঁ। ম'ম' খাই উঠি ভূটানৰ ভিতৰ পিনে এখন দলং আছে, সেই দলংখন আমি চাবলৈ আহিলোঁ। দলংখনত আমি ফটো উঠিলোঁ, ৰিলছ বনালোঁ। আমি এতিয়া দলংখনৰ পৰা ওলাই আহিলোঁ। এখন বেলেগ দলঙত যাম, আপোনালোকক দেখাম, চাই থাকিব। সেইখন দলঙৰ পৰা ওলাই আহি আমি এতিয়া বেলেগ এখন দলঙত আহিছোঁ। এইখন দলং আৰু বেছি ভাল লগা দলং। এতিয়া ভূটানৰ পৰা ওলাই আহি গেট পালোঁ।
আমি এতিয়া ভাত খাম লোকেল চিকেনেৰে। আমি এতিয়া ভাত খাই ওলাই আহিলোঁ বাহিৰত। বাহিৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আছিল। হোটেলখনৰ বাহিৰত এডাল আম গছ আছিল, তাত বহুত ডাঙৰ ডাঙৰ আম লাগি আছিল। এতিয়া আমি ঘৰমুৱা হ'লোঁ। এয়া মই ঘৰ পাই ফ্ৰেছ হৈ বাবুৰ লগত অকণমান খেলি আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।